লাহৰিঘাটত সংঘটিত হয় এক জঘন্য ঘটনা। পুৰুষৰ গুপ্তাংগ কাটি পেলাইছে এগৰাকী মহিলাই। মহিলাক দৰ্শনৰ চেষ্টা কৰোঁতে গুপ্তাংগ কাটি পেলাই লোকজনৰ। লাহৰিঘাটৰ বৰালিমাৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এগৰাকী মহিলাক দৰ্শনৰ অপচেষ্টা চলাই এজন ভণ্ড কবিৰাজে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি লোকজনে কবিৰাজী কৰিবলৈ ধৰঙৰ পৰা আহিছিল। পিছত মহিলাগৰাকীয়ে ভাত খাবলৈ কৈছিল লোকজনক। লোকজনে দৰ্জা মাৰি মহিলাগৰাকীক দৰ্শনৰ অপচেষ্টা চলাওঁতে মহিলাগৰাকীয়ে কাটি পেলাই ভণ্ড কবিৰাজজনৰ গুপ্তাংগ। এই সমগ্ৰ ঘটনাই লাহৰিঘাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান লোকজন মৰিগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰু কি খবৰ দিছে না? আৰু কি খবৰ দিছে? পুলিচক খবৰ দিয়া আছে। পুলিচে খবৰ দিছে। এতিয়ালৈ ঘটনাস্থলীত আহি পোৱা নাই পুলিচে। পুলিচ আহি পোৱা নাই। আপোনাৰ ঘৰত কিয় সোমাইছিল ল'ৰাজনে? আপোনাৰ ঘৰত কিয় সোমাইছিল? আপোনাৰ কি হয়? এনে আপোনাৰ হাজবেণ্ড আছেনে? আপোনাৰ হাজবেণ্ডৰ কি হয়? আপোনাৰ হাজবেণ্ডৰ ল'ৰাজন কি হয়?